হেল্ল' গাইজ, মোৰ হাতত যেন আছে এই টেলিফোনটো। আগতে সৰুতে টিভি চাওঁতে টিভিত বহুত দেখিছিলোঁ। টেলিফোনটো হাততে চুবলৈ পাই যি টি টিপি আছোঁ। আপেল আৰু আম খাবা নেকি? আৰু এইফালে কলেজ আহিলোঁ। কলেজত আহি পাইছিলোঁ, কিন্তু কলেজত ক্লাছকেইটা কৰিলোঁ। প্ৰথম আহোঁতে বৰষুণ নাছিল। তাৰপিছত ইমানেই ধাৰাসাৰ বৰষুণ দিলে, কি ক'ম আৰু। গোটেইকেইটা এই ছাতিটোৰ তলতে বহি আছোঁ। আমাৰ কলেজত মানে ডাঙৰ ডাঙৰ ছাতি দুটামান আছে। এতিয়া বৰষুণ দি থকাৰ বাবে বৰষুণৰ তিতি ছাতিটো কেনেকৈ ভিডিঅ' কৰোঁ বাৰু। ৰ'দ দিলে কোনটো ছাতিৰ তলত আমি বহি থাকোঁ সেইটো দেখুৱাম বাৰু। আৰু কলেজ ছুটি হোৱাৰ পিছত লগৰ এটাই ফোন কৰিলে, তাৰ লগতে আহিছোঁ। মানে মই গম নোপোৱাকৈ সিহঁতি সৰুকৈ খানা এটা খাইছে, গতিকে মোকো নিমন্ত্ৰণ কৰিছে। আৰু সিহঁতি খানা খাব মানে মোৰ লগৰকেইটাই খানা খাব, মই নাথাকিম হ'বই নোৱাৰে। সিহঁতি যে এনেকৈ খানা এটা খাইছে মই কিন্তু একেবাৰে গম নাপাওঁ। আৰু মই পইচাও দিয়া নাই, সিহঁতি মোক একেবাৰে বিনামূলীয়াকৈ খুৱাইছে। আৰু মই এয়া চিনাকি কৰি দিছোঁ। একেবাৰে বাওঁফালেটোৰ নাম হৈছে ৰাজদীপ, তাৰ ছেকেণ্ডটো গেঞ্জি পিন্ধি থকাটো হৈছে সীতাৰাম, আৰু তাৰ কাষতো হৈছে সঞ্জু, আৰু কোলাই চাৰ্ট পিন্ধি থকাটোৰ নাম হৈছে বিশ্ব। আৰু এতিয়া আমি গোটেইকেইটা মিলি ভাত খাওঁ। বাই নেক্সট এটা মিনি ব্লগত লগ পাইছোঁ। ছাবস্ক্ৰাইব কৰি ল'বা।